Hey guys, welcome back to my new vlog. আজি vlogটো ঘৰৰ পৰা ষ্টাৰ্ট হৈ আছে। তো আজি হ'ল নৱমী। তো বেছি দেৰি নকৰি আজি নৱমী পূজা চাবৰ কাৰণে যাম আৰু এতিয়া চাগে 12টা বাজে। তো বেছি দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো বলক। সো গাইজ এতিয়া যাই আছোঁ ফিল্ডত, পূজা মণ্ডপত, মানে ৰথ ফিল্ড বুলি কয়। তো বলক, ৰাস্তা একদম পূৰা বেয়া হৈ আছে আৰু মোৰ লগত যাই আছে সৰু ভাইটি আৰু এইফালে আছে মাহী। তো বলক পিছে একদম ফুল পাৱাৰ ৰেডি। পাই গ'লোঁ পূজা মণ্ডপত। চাব পাৰিছে এইবিলাক মানুহ, চব পূজা চাবৰ কাৰণে আহিছে। তো ভিতৰত যাওঁ অকণমান। কিবা এটা ভাল লাগে দুৰ্গা পূজা আহিলে। এইবাৰ আজি যিহেতু নৱমী, তো পূজা ৰাতিপুৱা হৈ গৈছে। তো এইটোৱে আমাৰ মূৰ্তি। ইয়াতে এইফালে সভাপতি এইটো থাকে, চাউণ্ড বক্স। সো গাইজ এতিয়া যাওঁ ঘৰত। তো ৰাতিপুৱা দিছিল মামীয়ে ঠগি, তো ফাইনেলি এতিয়া ল'লোঁ ঠগিটো। এতিয়া সো গাইজ এতিয়া যাই আছোঁ ঘৰত। তো এইফালে দেউতা চলাই আছে বাইক, তো চাব পাৰিছোঁ। তো যাই থাকোঁ এতিয়া ঘৰত। পিছত আহিম আকৌ। ঠিক আছে, আজিৰ কাৰণে এইখিনি ব্লগ। আশা কৰিছোঁ ভাল লাগিছে। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিৰ কাৰণে এইখিনি। তো বাই বাই।